নমস্কাৰ আহোমৰ স্বৰ্গদেউসকলৰ বিষয়ে যেটো সিৰিজ আপোনালোকলৈ আগবঢ়াই আছিলো তাৰে আজি 7 নম্বৰ খণ্ডটো আগবঢ়াই দিছো আশা কৰো ভিডিওটো শেষলৈকে চাব যোৱাটো ভিডিওত আমি আপোনালোকলৈ আগবঢ়াইছিলো চক্ৰধ্বজ সিংহৰ বিষয়ে আজি আমি চক্ৰধ্বজ সিংহৰ পিছৰ তিনিজন ৰজাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম চক্ৰধ্বজ সিংহ বহুমূত্ৰ ৰোগত মৃত্যু হোৱাৰ পিছতে চুনাতফাই ৰাজ সিংহাসন আৰোহণ কৰে আমি আগৰটো ভিডিওত গম পাইছিলো যে চক্ৰধ্বজ সিংহ মৃত্যু হৈছিল বহুমূত্ৰ ৰোগত চক্ৰধ্বজ সিংহৰ পিছত ৰাজ সিংহাসন আৰোহণ কৰে চুনাতফাই তেওঁৰ হিন্দু নাম আছিল উদয়াদিত্য সিংহ এইজন ৰজাৰ ৰাজত্ব কালতে 1671 খ্ৰীষ্টাব্দত পাণ্ডুৰ ওচৰৰ শৰাইঘাটত আহোম আৰু মোগলৰ তয়াময়া ৰণ লাগে এই প্ৰসিদ্ধ শৰাইঘাট ৰণত আক্ৰমণকাৰী মোগল সেনা পৰাস্ত হয় শৰাইঘাট ৰণ কেতিয়া কোট কাৰ মাজত হৈছিল এই প্ৰশ্ন সঘনাই অহা দেখা যায় আশা ৰাখিছো আপোনালোকে মনত ৰাখিব এই যুদ্ধত জয়লাভ কৰাটো ভাৰত বুৰঞ্জীৰ এটা অতি গুৰুত্বপূৰ্ণ ঘটনা এই যুদ্ধৰ পিছৰ পৰাই আহোমৰ ইতিহাসত এক সংকটময় অৱস্থাই দেখা দিছিল উদয়াদিত্য সিংহৰ দিনত আহোমে নিজে বৰটোপ সাজিছিল ভৱিষ্যত আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে গুৱাহাটীত ৰামগড় পানীগড় উজনিত বৰাগিয়ালি আদি নিৰ্মাণ কৰিছিল 1673 খ্ৰীষ্টাব্দত দেবেৰা হাজৰিকা বা লেছাই হাজৰিকা নামৰ এজন ৰাজবিষয়াই উদয়াদিত্যক চৰাইদেউ পৰ্বতলৈ নি বিহ দি মাৰে উদয়াদিত্যৰ ভাতৃ শুক্লাংফাক বা ৰামধ্বজক ৰাজপাটত বহায় দেবেৰা হাজৰিকাই ষড়যন্ত্ৰ কৰি উদয়াদিত্যক বিষ খুৱাই মাৰিছিল তাৰ পিছত শুক্লাংফাক ৰাজসিংহাসনত বহুৱাই শুক্লাংফাৰ হিন্দু নাম আছিল ৰামধ্বজ সিংহ আৰু এই ৰামধ্বজ সিংহই দেবেৰা হাজৰিকাক কৃতজ্ঞতা স্বৰূপে বৰ বৰুৱা পত্তি প্ৰদান কৰে ৰামধ্বজ সিংহ যদিও ৰাজসিংহাসনত বহে সম্পূৰ্ণ দায়িত্বভাৰ কিন্তু লৈছিল দেবেৰা বৰবৰুৱাই এই কথাত ৰামধ্বজ সিংহ যথেষ্ট অসন্তুষ্ট আছিল দুবছৰৰ পিছতে ৰামধ্বজ সিংহ নৰিয়াত পৰে ৰামধ্বজৰ মৃত্যুৰ পিছত কোন ৰাজপাটত বহিব তাকে লৈ বিষয়াসকলৰ মাজত আলোচনা হয় কোনোৱে উদয়াদিত্য সিংহৰ পুত্ৰৰ কথাও ভাবে এই কথাত দেবেৰা বৰবৰুৱা অসন্তুষ্ট হৈ উদয়াদিত্যৰ পুত্ৰক মাৰিবলৈ যুঁজা কৰে কিন্তু ৰামধ্বজ সিংহই ভাবে যে ৰামধ্বজক মাৰিবলৈহে যুঁজা কৰিছে সেইবুলি ভাবি দেবেৰা বৰবৰুৱাক হত্যা কৰিবলৈ ৰামধ্বজেও চিন্তা চৰ্চা কৰে কিন্তু দেবেৰা বৰবৰুৱাই ৰামধ্বজৰ আগতেই ৰামধ্বজকে বিষ খুৱাই মাৰে 1675 খ্ৰীষ্টাব্দত আহোমৰ যি সংকটকাল সেই সংকটকাল সৃষ্টি কৰাত দেবেৰা বৰবৰুৱাৰ কিন্তু অৰিহণা যথেষ্টখিনি আছিল তেওঁ গোটেই আহোমৰ শাসন ব্যৱস্থাটোত গোটেই ৰাজ ব্যৱস্থাটোত কন্দলৰ সৃষ্টি কৰিছিল প্ৰায় কেইজন ৰজাকে তেওঁ হত্যা কৰিছিল বিষ খুৱাই আমি ইতিমধ্যে পঢ়িবলৈ পাইছো ৰামধ্বজৰ মৃত্যুৰ পিছতো ৰজা কোন হ'ব তাকে লৈ পুনৰ ডাঙৰীয়াসকলৰ মাজত আলোচনা হয় আৰু উদয়াদিত্যৰ পুত্ৰকে ৰজা পতাৰ সিদ্ধান্ত লয় যাৰ বাবে দেবেৰা বৰবৰুৱাৰ খং উঠে আৰু বহুকেইজন ডাঙৰীয়াক হত্যা কৰি নিজৰ পছন্দৰ মতে সমাগুৰিৰ পৰা সুহুং নামৰ কোঁৱৰ এজনক আনি ৰজা বুলি ঘোষণা কৰে যদিও সুহুং নামৰ কোঁৱৰজনক দেবেৰা বৰবৰুৱাই নিজৰ পছন্দ মতে ৰজা বুলি ঘোষণা কৰিছিল তথাপিও দেবেৰাই এইজনকো হত্যা কৰে সুহুঙে মাত্ৰ 21 দিনহে ৰাজপাট ভোগ কৰে আজি আমি আপোনালোকক তিনিজন ৰজাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিলো আপোনালোকে আশা কৰো ভিডিওটো চাই ভাল পালে আপোনালোকে গম পাই যে আমি এনে ধৰণৰ কিছুমান সিৰিজ আপোনালোকলৈ আগবঢ়াই আছো আশা কৰো হি সিৰিজসমূহৰ ভিডিওসমূহ আপোনালোকে প্লেলিষ্টত গৈ চাব আৰু আমাক আগবাঢ়ি যোৱাত যথেষ্টখিনি সহায় কৰিব